নমস্কাৰ আমাৰ চেনেলটোলৈ পুনৰ এবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ বাটাৰ চিকেনৰ ৰেচিপি। এই বাটাৰ চিকেন মই কেনেকৈনো বনালোঁ ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকক। বাটাৰ চিকেন বনাবলৈ মই ইয়াত 500 গ্ৰাম চিকেন এইদৰে কাটি লৈছোঁ আৰু ধুনীয়াকৈ ধুই লৈছোঁ। আৰু লৈছোঁ মই ডাঙৰ চামুচেৰে 3-4 চামুচমান দৈ, 1 চামুচ কাশ্মীৰী লাল মিৰ্চ পাউডাৰ, নিমখ আৰু অলপমান মই হালধি পাউডাৰ লৈ ল'ম। প্ৰথমে চিকেনখিনিত দৈখিনি দি লৈছোঁ। তাৰ পাছত কাশ্মীৰী লাল মিৰ্চ পাউডাৰখিনি, নিমখ দি লৈছোঁ আৰু এইখিনি অকণমান মিলাই লৈছোঁ। তাৰপিছত হালধি গুড়িখিনিও দি লৈছোঁ আৰু এইখিনি আমি গোটেই ভালকৈ মিক্স কৰি ল'ব লাগিব। এইদৰে মিক্স কৰি আমি আধা ঘণ্টামান ঢাকি থৈ দিম। আৰু 4টা বিলাহী এইদৰে কাটি লৈছোঁ। 3টা কেঁচা জলকীয়া লৈ লৈছোঁ। 40 গ্ৰামমান মই কাজু বাদাম লৈ লৈছোঁ। 8-10 ফুটামান নহৰু আৰু এইদৰে অকণমান আদা লৈ লৈছোঁ। শুকান মছলাত লৈছোঁ মই সৰু চামুচেৰে 1 চামুচ গৰম মছলা, 1 চামুচ কাশ্মীৰী ৰেড চিলি পাউডাৰ, 1 চামুচ ধনিয়া পাউডাৰ, 1 চামুচ জিৰা পাউডাৰ, হালধি অকণমান আৰু সোৱাদ অনুসৰি নিমখ, 3 চামুচ বাটাৰ আৰু মই ইয়াত আমুল ফ্ৰেছ ক্ৰীম লৈ লৈছোঁ 3-4 চামুচমান হ'ব। এখন গৰম কেৰাহীত প্ৰথমে মই 1 চামুচ বাটাৰ দি দিছোঁ আৰু বাটাৰখিনি ভালকৈ গলি যোৱাৰ পিছত আদা, নহৰু এইখিনি মই অকণমান টাইম ভাজি লৈছোঁ। এইখিনি আমি ল' ফ্লেমতে ভাজি লওঁ। তাৰপিছত কাজু বাদামখিনি দি দিছোঁ আৰু জলকীয়াখিনি দি এইখিনি আধা মিনিটমান আমি ভালকৈ ভাজি লওঁ। এইখিনি ভজা হোৱাৰ পিছত বিলাহীখিনিও দি দিছোঁ আৰু গোটেইখিনি অকণমান লৰাই দিছোঁ। বিলাহীখিনি সোনকালে সিজিবলৈ ঢাকনিখন দি দিছোঁ আৰু 2 মিনিটৰ পিছত বিলাহীখিনি প্ৰায় সিজি গৈছে। এনেকুৱা অৱস্থাতে গেছৰ ফ্লেমটো অফ কৰি দিম। যিহেতু এইখিনি পেষ্ট বনাম সেয়েহে বিলাহীখিনি আধা সিজাকৈ থৈ দিছোঁ আৰু এইখিনি ঠাণ্ডা হোৱাৰ পিছত মিক্সি জাৰ এটাত উলিয়াই লৈছোঁ আৰু এইখিনি এটা স্মুথ পেষ্ট বনাই লওঁ। এনেদৰে স্মুথ পেষ্ট এটা বনাই লৈছোঁ। তাৰপিছত আধা কাপমান তেল গৰম হোৱাত চিকেনৰ পিচবোৰ এপিচ এপিচকৈ দি দিছোঁ ফ্ৰাই হ'বলৈ। এইদৰে এপিচ এপিচকৈ দি ল'ব। আৰু অকণমান টাইম এটা ছাইড সিজাৰ পিছত এইদৰে উলট পালট কৰি আনটো ছাইডো সিজাই লৈছোঁ। এনেকৈ উলট পালট কৰি মাংসখিনি প্ৰায় সিজাই লৈছোঁ আৰু মাংসখিনি ভালকৈ ভাজা হোৱাৰ পিছত মই এইদৰে নমাই থৈ দিছোঁ আৰু গোটেইখিনি মাংস এইদৰে ভাজি ল'ম। কেৰাহী এখনত অকণমান মিঠাতেল গৰম হ'বলৈ দিছোঁ আৰু তাত 1 চামুচ বাটাৰ দি দিছোঁ। বাটাৰখিনি অলপমান গলি যোৱাত মই হালধি পাউডাৰখিনি দি দিছোঁ। কাশ্মীৰী ৰেড চিলি পাউডাৰখিনি দি দিম। ধনিয়া পাউডাৰ আৰু জিৰা পাউডাৰখিনি দি দিছোঁ আৰু এই গোটেই মছলাখিনি অকণমান টাইম লৰাই দিছোঁ। মছলাখিনি দিয়াৰ টাইমত সদায় গেছৰ ফ্লেমটো ল'তে ৰাখিব লাগে, নহ'লে মছলাখিনি পুৰি যোৱাৰ চান্স থাকে। এইদৰে গোটেই মছলাখিনি ভাজি লৈছোঁ। তাৰপিছত বনাই থোৱা বিলাহী, কাজু বাদামৰ পেষ্টখিনি দি দিছোঁ। আৰু গোটেইখিনি অকণমান মিলাই দিছোঁ আৰু মিক্সি জাৰত লাগি থকাখিনি পানী দি অকণমান দি দিছোঁ আৰু এই গোটেইখিনি আমি অকণমান টাইম ভাজি ল'ব লাগিব।
অলপ ভজা হোৱাৰ পিছত মই ইয়াত এগিলাচ পানী দি দিছোঁ আৰু এইখিনি অকমান লৰাই দিছোঁ। তাৰপিছত আধা গিলাচমান পানী মই মিক্সি জাৰত দি কিনে দি দিছোঁ। টোটেল মই ইয়াত 1.5 গিলাচ পানী ব্যৱহাৰ কৰিছোঁ। আচলতে বাটাৰ চিকেনৰ গ্ৰেভিটো অলপ ডাঠ হয়, সেয়েহে মই 1.5 গিলাচ পানী দিছোঁ আৰু এইখিনি ভালকৈ উতল অহালৈকে থৈ দিম। উতল অহালৈকে মই ঢাকনিৰে ঢাকি দিছোঁ আৰু যেতিয়াই উতল আহি গৈছে তেনেকুৱা টাইমত মই ঢাকনিখন মেলি চাইছোঁ আৰু এয়া চিকেনৰ পিচখিনি এপিচ এপিচ কৰি দি দিছোঁ। আৰু গোটেইখিনি চিকেন দি দিয়াৰ পিছত মই ইয়াত সোৱাদ অনুসৰি নিমখ দি দিছোঁ। আৰু ঢাকনিখন দি মই ইয়াত 10 মিনিটমান ভালকৈ সিজিবলৈ থৈ দিছোঁ। 10 মিনিটৰ পিছত ঢাকনিখন মেলি চাইছোঁ আৰু অলপ লৰাই দিছোঁ। আমাৰ চিকেন সিজি গৈছে আৰু গ্ৰেভিটো ডাঠ হৈ আহিছে, বহুত ধুনীয়া দেখাইছে কালাৰটো। তাৰপিছত ইয়াত মই ফ্ৰেছ ক্ৰীম দি দিছোঁ 3-4 চামুচমান আৰু গৰম মছলাখিনিও দি দিছোঁ আৰু গোটেইখিনিত এবাৰ লৰাই দিছোঁ আৰু এয়া আমাৰ বাটাৰ চিকেন মছলা ৰেডি হৈ গৈছে। দেখিছে নহয়, ৰেষ্টুৰেণ্ট ষ্টাইলৰ বাটাৰ চিকেন আমি ঘৰতে অতি সহজে বনাই খাব পাৰোঁ। আৰু এইখিনি হৈ যোৱাৰ পিছত মই এটা সাৰ্ভিং বউলত উলিয়াই লৈছোঁ আৰু ওপৰত অকণমান মই ক্ৰীম এইদৰে দি দিছোঁ। আৰু এটুকুৰা বাটাৰ দি দিছোঁ আৰু পুদিনা অকণমান দি দিছোঁ গাৰ্নিচিঙৰ বাবে। এয়া আমাৰ বাটাৰ চিকেন মছলা ৰেডি হৈ গৈছে। যদি আজি আমাৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে প্লিজ লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰে যেন। ধন্যবাদ।